Hello and assalamu alaikum to my dunya. It's all about Zomia. Good morning guys. আজি মই ৰাতিপুৱাৰ পৰাই ব্লগ কৰি ষ্টিল মই বেডত আছোঁ। আজি মোৰ স্কুল নাই কাৰণ আজি হোলি হয়। চ' চবকে হেপী হোলি। অলছ' আজি shab-e-barat হয়। তো মই হোলি খেলিবতো মই নাযাওঁ, কিন্তু মই shab-e-barat হেৰি কৰোঁ। চ' মই ৰোজা আছোঁ, মানে আজি মোৰ ফাষ্টিং আছে। আৰু মই এতিয়া শুই উঠিছোঁ আৰু আজি ৰাতিপুৱা শুই উঠি দেখিছোঁ একদম গেলা ৰ'দ দিছে। খিৰিকীটো পূৰা মায়ে খিৰিকীটো খুলি দিছে। মই আপোনালোকক দেখাইছোঁ, নহ'লে মই নুঠোঁ যে, সেইকাৰণে। চাইছেনে কিমান ৰ'দ দিছে? পিছে মই যদি আপোনালোকক এটা সঁচা কথা ক'ব যাওঁ, মই গৰমৰ দিনে ভাল পাওঁ। ঠাণ্ডাৰ দিন বেয়া পাওঁ, মানে মই বেছি কাপোৰ, মানে ইমান কাপোৰ পিন্ধিব লাগে, তাৰপিছত কম্বলো লৈ থাকিব লাগে, সেইকাৰণে। এনিৱে, ব্লগটো চাই থাকক। আজি মই বহুত দিন পিছত ব্লগ কৰি আছোঁ, কাৰণ আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'বিলাকত ইমান ভিউজ লাইকছ দিয়ে, ইমান মানে মোক মানে কি কওঁ, ইমান লাভ দিয়ে, কিন্তু মানে মোৰ যোনবোৰ ব্লগ আছে সেইটোত আপোনালোকে ইমান ছাপোৰ্ট নকৰে। তো মই বিচাৰোঁ আপোনালোকে মোৰ ব্লগবোৰো চাওক, কাৰণ মই সেইবোৰ বহুত মনেদি বনাওঁ ন, তে সেইবিলাকো আপোনালোকৰ ভাল লাগিব। চ' ব্লগ ভি দেখো ইয়াৰ, ব্লগ ভি আচ্ছা হোতা হে। আৰু এতিয়া মই উঠিম আৰু 10টা বাজে। স্কুলৰো অলপ কাম চাম আছে, সেইবোৰো কৰোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। মই এতিয়া ব্ৰাছ কৰি ল'লোঁ। এতিয়া মই ঘৰৰ কাম কৰিম, আৰু মানে কি মই দেখাই আছোঁ, মোৰ মায়ে অলৰেডি কিবা না কিবা প্ৰিপাৰেশ্যন কৰি থৈছে। আৰু আজি মই এটা ৰেচিপিও শ্বেয়াৰ কৰিম। ৰেচিপিটো একচুৱেলি মই হিন্দীতে শ্বেয়াৰ কৰিম, যাতে চবেই বনাব পাৰি। ৰেচিপি ব্লগ মই একচুৱেলি মানে ৰেচিপি ভিডিঅ' মই একচুৱেলি হিন্দীতে শ্বেয়াৰ কৰোঁ, যাতে বাহিৰৰ কোনোবা মোৰ যোনবোৰ হিন্দী ফ্ৰেণ্ডছ আছে সিহঁতেও যাতে বনাব পাৰে। চ' বুটৰ দালি অলৰেডি ভিজাই থৈছে। আই থিংক মায়ে এইটোৰ হালোৱা বনাব, আৰু যদি হালোৱা বনায় তে মই আপোনাৰ লগত এই হালোৱাটোৰ, বুটৰ দালি হালোৱাটোৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। আৰু এইপিনে এইবিলাক জ্বলা মায়ে শুকাইছে, কিবা কৰিব চাগে। আটা ময়দা ওলাই থৈছে, ইয়াৰে পুৰি বনাব, এইটো মই জানো, কিন্তু ইয়াৰে পুৰি বনাব, হালোৱা চুজিৰো হালোৱা বনাব, সেইটোতো ড্ৰাই ফ্ৰুটছ অলৰেডি কাটি থৈ দিছে। মই এতিয়া ঘৰৰ কামখিনি কৰোঁ, কাৰণ অলৰেডি 11টা বাজে। মই মানে 11:30 বাজে আনকি মোবাইল চাওঁতে মোৰ এনেকুৱা গতি হৈছে। আৰু এতিয়া আমাৰ ঘৰত জোনাব আহিছে, তেওঁ দোৱা কৰিব, সেইটোৱে। চ' গাইজ, এতিয়া যাই আছোঁ মই ঘৰৰ কাম কৰিব। আপোনালোকক মই এটা ইমপাৰফেক্ট বস্তু দেখাম হা। মোৰ মায়ে মানে হালোৱাৰ প্ৰিপাৰেশ্যনৰ কাৰণে বুটৰ দাইলটো বইলত দিছিল। ইউজুৱেলি লাইফত এইটো বস্তু চবৰে লগত হয়, কিন্তু মই মানে দেখাই দি আছোঁ। ৰেচিপি ব্লগটোত আপোনালোকে গম পাই যাব কি ৰেচিপি তেনেকুৱা হৈছে। এইটো চাওক, এইখিনি গাখীৰবিলাক গোটেই ইয়াতে যে বইল হ'ব দিছিল, গোটেই পৰি গৈছে, চাইছেনে? এইটো ইউজুৱেলি চবৰে লগত হয়, আজি মোৰ মাৰ লগতো হৈছে। এইটো হয়েই, মানে মা মানে বাহিৰত কিবা এটা কামত গৈছিল, গেছটো কমাই যাব লাগে, মা পাহৰি গৈছিল। আপোনালোকে গম পাব কোনটো ৰেচিপি তেনেকুৱা হৈছে, কিন্তু তাৰ কাৰণে আপোনালোকে মোৰ চেনেলৰ ৰেচিপিটো চাব লাগিব, ঠিক আছে? চ' গাইজ, মই বেডখন একদম বনাই ল'লোঁ, বেড বনোৱা হৈ গ'ল। এতিয়া মানে মই লাহে লাহে কাম কৰোঁ, মানে মই লাহে কৰোঁ কিন্তু পাৰফেক্ট কৰোঁ। কিন্তু এতিয়া কথাটো হৈছে কি, আজি ৰোজা আছোঁতো, একো খোৱা নাই, এনাৰ্জি পোৱা নাই, আৰু মানে ইমান কাম কৰা মানে শক্তিটো আৰু পোৱা নাই। এতিয়াৰ পৰাই মোৰ আৰম্ভ হৈছে ৰ'দ দেখি পেলাই, সেইটোৱে। এতিয়া মোৰ সেইটো ৰুমৰ কাম হৈ গ'ল। এতিয়া মই এইটো ৰুমৰ কাম কৰিম, আৰু সেইটো কাম মানে কি, সেইটো ৰুমৰ হোৱা নাই, ঝাৰু মাৰা হৈছে। এতিয়া মই এইটো ৰুমৰ কাম কৰিম, আপোনালোকে চাই থাকক।
ঘৰটো কিমান ধুনীয়া চাফা হৈ গ'ল এতিয়া মই ড'ৰমেটছবোৰ পাৰি দিম বাৰু দিয়াই নাই কিমান ধুনীয়া চাফা হৈ গ'ল এতিয়া একদম ফ্ৰেছ লাগি আছে মই এতিয়া গা ধুব যাম আৰু কিচেনত কাম কৰি আছে চ' কিচেনটো মই মানে মুচিব পৰা নাই আৰু কিচেনৰ কামো হোৱা নাই মায়ে এতিয়া কিচেনৰ কামখিনি আৰু কৰি ল'লে ক্লিয়াৰ এইটো ৰুম আৰু কিচেনটো মই ক্লিয়াৰ কৰি ল'ম আৰু তাৰপিছত মই গা ধুই ল'ম তাৰপিছত নামাজ পঢ়ি অলপমান কোৰাণ পঢ়িম চাগে যদিহে মই টাইম পাওঁ কাৰণ মোৰ টিউশ্যনো আছে আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মায়ে মানে বৰফি বনাব হালোৱাৰ বৰফি আৰু ইমান ধুনীয়াকৈ প্লেটিংটো কৰি থৈছে মোৰ মানে আহিয়ে এইখন গুচাই দেখা পাইছোঁ ৰোজা ৰাখিছোঁ মোৰ মানে এতিয়া মই লালচত থাকিব কাৰণে মই আপোনালোকক দেখাই দিছোঁ ফাইনেলি গাটো ধুই আহিলোঁ পূৰা ফ্ৰেছ লাগি আছে আৰু দেৰি হৈ গৈছে এতিয়া মই নামাজ পঢ়িম আৰু নামাজ পঢ়ি পেলাই মোৰ স্কুলৰ অলপ কাম আছে কৰি নহ'লে মই টিউশ্যন যাম এই দুটাত এটা কৰিম আৰু নামাজো কৰিলোঁ এতিয়া মই অকণমান ৰেষ্ট কৰিম অকণমান বাগৰিম মোৰ বহুত মানে উইকনেছ লাগি আছে কাৰণ আজি ফাৰ্ষ্ট ৰোজা হয় চ' মেবি সেইকাৰণে মানে ইমান দিন পিছত ৰাখি আছোঁ অ'কে ৰোজাৰ মাহততো ৰাখিবই লাগিব বাট ষ্টিল চ' মই অলপ এতিয়া ৰেষ্ট কৰোঁ আফটাৰ ডেট মই নামাজো পঢ়িলোঁ এতিয়া মই এতিয়া টিউশ্যন যাম চাগে তাৰপিছত চাওক গাইজ মোৰ মায়ে ফুল এতিয়া বৰফি কাটি আছে মানে সেইখিনি ঠাণ্ডা হৈ গৈছে মানে তেতিয়াতো ঠাণ্ডা হ'ব দিছিলোঁ আৰু পুৰিকেইটা একদম ধুনীয়া ফুলি এতিয়া হেৰি হৈ গ'ল আৰু এইটো ওৱান টাইপ অফ হালোৱা হয় এইটো কালাৰৱালা হালোৱা মোৰ যে মুখত পানী আহিব ধৰিছে ৰোজা ৰাখি কোৱা যে খাব মন গৈছে ৰোজা ৰাখি এইপিনে মোৰ ইমান পানী পিয়া লাগিছে নহয় মই ক'বও নোৱাৰোঁ কাৰণ ইমান গৰম ইমান ৰ'দ দিছে ফ্ৰেণ্ডছ মই ফাইনেলি এতিয়া আছাৰ নামাজটো পঢ়ি ল'লোঁ এতিয়া অলপ পিছত ৰোজা খুলিবই হ'ব মগৰিবৰ নামাজ হ'ব তাৰপিছত ৰোজা খুলিবই হ'ব আৰু মায়ে ইফতাৰী প্ৰিপেৰেশ্যন কৰি আছে আৰু মই জাষ্ট নামাজটো পঢ়ি পেলাই মইতো ভাবিছিলোঁ মই আজি নোৱাৰিম অনেষ্টলি ক'ব গ'লে আজি ফাৰ্ষ্ট ডে মোৰ মানে মাথাও ঘূৰাইছে আৰু বহুত উইকনেছো ফিল হৈছে কিন্তু মানে কি আল্লাই যদি মানে শক্তি দিয়ে ওপৰৱালাই যদি তোমাক হেৰি কৰে তেতিয়া অভিয়াছলি পাৰি তো এতিয়া মই লাইটকেইটা দি দিছোঁ কাৰণ এতিয়া গধূলি হৈছে আৰু আমাৰ ইয়াত মানে আজান ইমান ভালকৈ শুনা নাপায় চ' মই নানাক ফোন কৰিম মানে মোৰ নানাক ফোন কৰি পেলাই মই সুধিম আৰু যে আজান দিছেনে নাই কাৰণ আজান দিলেহে ইফতাৰী কৰিব পাৰিম চ' গাইজ এতিয়া ইফতাৰৰ টাইম হৈছে আৰু ইফতাৰ কৰিব লৈছোঁ আৰু পকাত বহিছোঁ একচুৱেলি পকাত বহাটো সুন্নত হয় আৰু মা আৰু মই একচুৱেলি ইফতাৰ পকাতে কৰোঁ কাৰণ পকাত বহাটো একদম সুন্নত হয় তো এতিয়া মা আৰু মই ইফতাৰ কৰিম ফাইনেলি টাইম হৈছে এতিয়া 5:27 হৈ আছে 5:30 আজান দিব তো ফ্ৰেণ্ডছ ইফতাৰ কৰা হৈ গ'ল এতিয়া নামাজ পঢ়ি মায়ে অলৰেডি এতিয়া টিউশ্যন যাব লৈছোঁ টিউশ্যন যাই আছোঁ ফ্ৰেণ্ডছ ফাইনেলি মই এতিয়া ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই পেলাই মই অলপ ফ্ৰেছ হৈ পেলাই এতিয়া হালোৱাটো মই টেষ্টেই কৰা নাছিলোঁ মোৰ একদম মানে কেতিয়া ঘৰ আহি পাওঁ হালোৱাটো টেষ্ট কৰোঁ সেইটোৱে ভাবি আছিলোঁ এতিয়া মই খাম আৰু হালোৱাটো আৰু মই আগতেও খাইছোঁ বহুত টেষ্টি লাগে চ' মই একো ক'ব নালাগে চ' ইমান টেষ্টি এইটো চানাৰ মানে বুটৰ দালিৰ হালোৱাটো এইবাৰ মই চুজিটো খাই দেখাম বহুত টেষ্টি বহুত দেৰি ৰেষ্ট কৰিলোঁ আহি কেনে যে চ' ফাইনেলি মই এতিয়া নামাজ পঢ়িম আৰু মানে ইছাৰ নামাজ পঢ়িম তাৰপিছত শ্বাব-এ-বাৰাতৰো নামাজ পঢ়িম তাৰপিছত কোৰাণ পঢ়িম অকণমান আৰু চাওঁ কিমান দেৰিলৈ জাগি থাকিব পাৰোঁ আজি একচুৱেলি গোটেই ৰাতিটো জাগি থাকিব পাৰিলে বহুতে ভাল আৰু আল্লাহৰ ৰাস্তা বহুত ভাল কিন্তু মানে মই বহুত টায়াৰ্ড হৈ আছোঁ যিহেতু মানে আপোনালোকে চাইছে মই দিনটো টোপনি মৰা নাই তাৰপিছত কাম কৰিছোঁ তাৰপিছত ইফতাৰ কৰি পেলাই মই মানে টিউশ্যন গুচি গৈছোঁ চ' মই একদম টাইম পোৱা নাই তো মই অলপমান মানে আৰাম কৰিলোঁ মই ফাইনেলি এতিয়া গা ধুলোঁ তাৰপিছত ৱাজু কৰি আহিলোঁ একদম
বজু কৰি মোৰ নামাজ পঢ়া হৈ গ'ল আৰু এতিয়া নামাজ পঢ়াৰ পিছত মই এতিয়া কোৰাণ পঢ়িম এতিয়া বহুত দেৰি হৈছে মোৰ কোৰাণ পঢ়াও হ'ল আৰু আপোনালোকে চাব পাৰিব অলপ টোপনিও আহিছে মই এতিয়ালৈ ডিনাৰো কৰা নাই চ' মানে ভাতো খোৱা নাই চ' আশা কৰিছোঁ গাইজ আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু যোনে যোনে লাষ্টলৈ চাইছে থেংক ইউ ভেৰি মাছ কিপ ৱাচিং ইটছ অল এবাউট ছমিয়া আৰু এনেদৰে স্নেহ মৰম দি থাকিব বাই